আপোনালোকে বাৰু মাখনা কেনেকৈ বনায় মই ভাবিলোঁ মইনো কেনেকৈ বনাওঁ মাখনা তাকে আজি ভিডিঅ' অকণমান কৰি বোলো আপোনালোকলৈকো বুলি আগবঢ়াই দিলোঁ প্ৰথমতে এয়া ধুনীয়াকৈ মাখনাখিনি মই ৰেডি মানে প্লেট এখনত উলিয়াই ল'লোঁ তাৰপিছত ইয়াতে দিবলগীয়া বাকী বস্তুখিনি মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ এইফালে কাজু বাদাম ল'লোঁ নৰ্মেল বাদাম ল'লোঁ নহৰু আদা অকণমান আৰু অলপ ডাঙৰ সাইজৰ এটা পিয়াজ কাটি ল'লোঁ লৈ পেলাই দুটা মিডিয়াম সাইজৰ বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে পটল প্ৰায় 4-5টা মান ধুনীয়াকৈ মানে কেঁচিয়া মানে কি বুলি ক'ম এইটো অকিয়াই দিছোঁ অকিয়াই দি পেলাই সেইখিনি ধুনীয়াকৈ মই ভাজি ল'ম প্ৰথমতে মই মাখনাখিনি পেন এখনত 2 চামুচ ঘিউ দি পেলাই ফ্ৰাই কৰি লৈছোঁ মানে ভাজি লৈছোঁ অকণমান তাৰপিছত এইখিনি সাইড কৰি লৈছোঁ এয়া মই দুফালে দুখন মানে চুলাত দুটাকৈ কেৰাহী পাতিছোঁ দেখিছিলে মানে ইমান মোৰ অকণমান দৌৰা-দৌৰি হৈছে তাৰপিছতে কেৰাহীখনত মই পিঁয়াজ কাটি ৰখা পিঁয়াজ আদা নহৰু তাৰপিছত কাজু বাদাম এই গোটেইখিনি মই অকণমান মানে ভাজি ল'ম ধুনীয়াকৈ মই অকণমান ভাজি ল'ম মানে এইখিনি প্ৰায় অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম ভাজি মাখনাখিনিও মোৰ এইফালে ফ্ৰাই কৰি হৈ গৈছে তাৰপিছত এতিয়া মই সেই একেখন পেনতে এই কাটি ৰখা বিলাহীখিনি তেল নিদিয়াকৈ ইনে জাষ্ট মই তাতে বহাই দিছোঁ যাতে অকণমান বিলাহীখিনি সিজি উঠে এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিছিলোঁ ভাজি এতিয়া এইখিনি অকণমান মই উলিয়াই পেলাই থৈ দিম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম কাৰণ গৰমে মিক্সাৰত মাৰিবৰ কাৰণে যিহেতু অলপ প্ৰব্লেম হয় এতিয়া মই পিঁয়াজ ভজা কেৰাহীখনতে পটল যে হেৰি কৰি থৈছিলোঁ মানে অকিয়াই থৈছিলোঁ মই সেই পটলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম গোটাকৈ লৈছোঁ আপোনালোকে কাটিও দিব পাৰে মই গোটাকেই দিছোঁ তাৰপিছত এইফালে বিলাহীখিনিও ধুনীয়াকৈ সিজি আহিছে দেখিছেনে তাৰপৰা মই ওপৰৰ বাকলিখিনি এনেকৈ আঁতৰাই দিছোঁ তাৰপিছত এয়া ভাজি ৰখা পিঁয়াজখিনিও ঠাণ্ডা হৈ গ'ল তাৰ মিক্সাৰ বাতিতে মই এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম গ্ৰাইণ্ড কৰি পেলাই ধুনীয়াকৈ এয়া হৈ গৈছে দেখিছেনে তাৰপিছত যোনখন কেৰাহীত মই পটল ফ্ৰাই কৰিছিলোঁ তাতে অকণমান এতিয়া মই বেলেগ আৰু পিঁয়াজ ব্যৱহাৰ নকৰোঁ আৰু বেলেগ ইমান বহুত বেছি মা মছলা মই ব্যৱহাৰ নকৰোঁ তেলতে অকণমান মিঠি গুটি আৰু 2টা শুকান জলকীয়া 2টা তেজপাত দি পেলাই মই এই বনাই ৰখা পেষ্টখিনি সেইখিনি তেলতে বহাই দিলোঁ আৰু এইখিনি বহুত বেছি ভজাৰো প্ৰয়োজন নাই যিহেতু অলৰেডি মানে ভাজিয়ে থোৱা আছে জাষ্ট যিখিনি সম্ভাৰ মৰা হৈছে সেইখিনিত যাতে মিলি যায় সেইখিনি সময়েহে ভাজিম মই তাৰপিছত মছলা বুলিবলৈ কেৱল মাত্ৰ জিৰা আৰু ধনিয়া অকণমান দিছোঁ আৰু অকণমান জালুকৰ গুড়া দিছোঁ খাবলৈ মই ভাল পাওঁ মানে সোৱাদটো যেতিয়া জালুকৰ গুড়া দিয়া হয় ন সোৱাদটো যিটো সোৱাদ আহে মই বৰ ভাল পাওঁ তাৰপিছত ধুনীয়াকৈ মিলাই অকণমান ভাজি মাখনাখিনি দি দিলোঁ দি তাতে পটলখিনিও দি দিলোঁ দি অকণমান ভজাৰ পিছত মিক্সাৰ বাতিটো আখালি পেলাই সেই পানীখিনিও দিছোঁ মই কৈছোঁ ন এইটো এটা আমাৰ পৰম্পৰা আছিল তাৰপিছত সেইখিনিও ধুনীয়াকৈ ভাজি যেতিয়া সেই পানীখিনি শুকাই গ'ল শুকাই যোৱাৰ পিছত অকণমানকৈ পানী দিছোঁ মানে গ্ৰেভি মানে খামুচীয়া টাইপ কৰিছোঁ বেছি জোল কৰা নাই আৰু জোল কৰিলে খাই ইমানটা ভাল নালাগে সেইটো কাৰণে এনেকৈ অলপ যাতে শুকানকৈ হৈ থাকে তেনেকৈ ৰাখিছোঁ এয়া ফাইনেলি মোৰ হৈ গ'ল একেবাৰে শেষত কচুৰি মিঠি অলপ ছটিয়াই দিছোঁ এয়া ফাইনেলি মোৰ হৈ গ'ল তাৰপিছত এয়া ধুনীয়াকৈ আৰু আপুনি ভাতৰ লগত খাই ৰুটিৰ লগত খাই যিহৰ লগতে খাই ভাল পায় তেনেকৈয়ে খাব পাৰে খাবলৈ কিন্তু বহুতেই সোৱাদ হয় আৰু বহুত ভাল মানে খাবলৈ তাৰপিছত এয়া আমি ভাতৰ লগতে খালোঁ তাৰপিছত এয়া ছোৱালীও তাই কি কৰিছে তাই মানে এয়া কেতিয়াবা মানে নিজে ভাত খাবলৈ বৰ এলাহ কৰে সেই এলাহ কৰিলে আৰু এনেকৈ খুৱাই দিবলগীয়া হয় তাৰপিছত তাই কৈছে বহুত টেষ্টি হৈছে বোলে খাবলৈ ধন্যবাদ বহুত দিনৰ মূৰত এনেকৈ দীঘল ভিডিঅ' এটা আগবঢ়ালোঁ আশা কৰোঁ ভাল পাব লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই চাই থাকিব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিব বাই বাই